নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি মাতা বৈষ্ণৱ দেৱী তালৈকে যাবলৈ ওলাইছোঁ। বৰ্তমান এতিয়া সময় ৰাতিপুৱাৰ হৈছে আপোনাৰ 4:30 বাজি গৈছে আৰু ট্ৰেইন আছে 6টা বজাত। গুৱাহাটী ষ্টেচনৰ পৰা যাম। আমাৰ লগতে আপোনালোকেও চাই থাকক মাতা বৈষ্ণৱ দেৱীৰ যাত্ৰাটো কেনেকুৱা হয়। মই সবিশেষ সকলোখিনি দেখাই থাকিম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আমাৰ ট্ৰেইনখন আহি পাইছে, ৰৈ আছে। এতিয়ালৈকে গেটখন খুলি দিয়া নাই, ৰৈ আছোঁ ভিতৰত সোমাবলৈ। আমি বৰ্তমান দিল্লীলৈকে যাম এইখন ট্ৰেইনত, আৰু তাতে গৈ পেলাই চাম কি পাওঁ। ট্ৰেইন যদি পাওঁ ট্ৰেইনত যাম, নহ'লে বাছত যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ট্ৰেইন চলিছে আৰু ন। पानी 2 लीटर पानी बोतल पानी গাৰু শুকোৱাত ব্যস্ত বৰ্তমান। ট্ৰেইনখন অকণমান চলিছিল, কিন্তু এতিয়া আকৌ ৰৈ আছে। ৰৈ আমনি লাগি গৈছে আমাৰ গোটেইবিলাকৰ। এতিয়াহে ট্ৰেইন চলিবলৈ আৰম্ভ কৰিছে। 1 ঘণ্টাতকৈও বেছি হৈ গ'ল ৰৈ। কিবা ইঞ্জিন বেয়া হৈছিল বোলে। ফাইনেলি ইমান সময় ৰৈ ফাইনেলি এতিয়াহে ভাল লাগিছে, যাবলৈ পাইছোঁ। এওঁতো বৰ্তমান শুয়ে গ'ল টোপনিতে। ৰাতি মাত্ৰ 2 ঘণ্টা শুইছিলোঁ আমি, তো এতিয়া মোৰ বৰ্তমান টোপনি লগা নাই। দীপৰ বিল পাই গ'লোঁ আমি। এতিয়া 10টা বাজিলে, বহু দেৰি হ'ল, খোৱা নাছিলোঁ। এতিয়াহে আহিছে। এতিয়া ৰুটি খাওঁ, অকণমান চাহ খাওঁ। আমি এতিয়া জলপাইগুৰি পাম আৰু পোৱা নাই এতিয়ালৈকে।
ইয়াতে ট্ৰেইনত জাৰ্ণিটো কৰিতো ভালেই লাগিছে। আমাৰ আকৌ জাৰ্ণিটো বহুত দীঘলীয়া, তো বহুত সময় আছে, কিন্তু ইয়াৰে জাৰ্ণিৰ মাজতে আমি কেইজনমান লগ পাই গ'লোঁ। তেওঁলোকৰো ইউটিউব চেনেল আছে, তেওঁলোকক দেখুৱাই আছোঁ এবাৰ। মই এওঁৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে গৈ পেলাই এওঁৰ ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰি দিব ভাল পালে। Thank you. জাৰ্ণি আপোনালোকৰ শুভ হওক। থেংক ইউ। এতিয়া জলপাইগুৰি পাবলৈ অকণমান টাইম আছে, অকণমান টাইম পাছত আপোনালোকক দেখুৱাই আছোঁ। নিউ জলপাইগুৰি আমি পাই গৈছোঁ, এয়া পানী নিবলৈ আহিছোঁ আৰু। भैया ये कितने का है? 30 रुपया 30। 30 खुला होगा क्या? 500 कुछ लीजिए। नहीं, सेल्फी ले रहे हैं। किंग फिश है, किंग एक पानी लो আহিলো। वो तो कैंसिल किया था लोग। नहीं हमारा नहीं होगा। এতিয়ালৈকে আমি একো খোৱাই নাই। এই জলপাইগুৰিত আহি পেলাই এতিয়া লাঞ্চ ল'লোঁ আৰু অৰ্ডাৰ দি থৈ দিছিলোঁ। ট্ৰেইনখন আহোঁতে অকণমান দেৰি হৈ গ'ল, ইঞ্জিনৰ অকণমান প্ৰব্লেম চলি আছিলে, সেইটো কাৰণে নতুন ইঞ্জিন মানে বহাইছে ইয়াতে, সেইটো কাৰণে লেট হৈ গ'ল। এতিয়া 4টাই বাজিলে আৰু এতিয়া লাঞ্চ কৰিম আৰু আজিৰ এই দুপৰীয়াৰ লাঞ্চটো আৰু এনেকৈ অৰ্ডাৰ দিছিলোঁ। ৰুটি আছে, ভাত, দালি আছে আৰু মিক্স ভাজি, পনীৰৰ এখন ধুনীয়া চব্জি আৰু ৰাইতা আছে আৰু লগতে মিঠাই এটা দিছে আৰু চালাডো দিছে আৰু আচাৰো আছে আৰু টেষ্টটো বনাইছে, ধুনীয়া হৈছে। এই ভাত খালোঁ, খাই লৈ পেলাই অকণমান দেৰি ৰেষ্ট লৈছিলোঁ, ৰেষ্ট লৈ পেলাই এতিয়া অকণমান দেৰি ৰেষ্ট লৈ টোপনি আহি গ'ল। টোপনি অহাৰ পিছত এতিয়া উঠিছোঁ, উঠি পেলাই এতিয়া আন্ধাৰে হৈছে আৰু এতিয়া চাহ খাবলৈ ৰৈ আছোঁ, চাহ আহে নাহে চাই আছোঁ। ফাইনেলি চাহ আহি গৈছে আৰু এতিয়া খাবলৈ ওলাইছোঁ। খাদ্যত এয়া এই পনীৰৰ চব্জি আছে, এই চাউল, এইটো কিহৰ হয় এইটো গম নাপাওঁ, আৰু এইটো ৰুটি দিছে, শুকান ৰুটি। এইটো আমি IRCTC পৰাই অৰ্ডাৰ দিছিলোঁ, 120কৈ লৈছে। এখন পনীৰে দিছে, বেলেগ নহয়। পনীৰ, শুকান ৰুটি আৰু ভাত আৰু আচাৰ। খাদ্যটো বহুত মছলা দিছিলে, সেইকাৰণে বহুত জ্বলা জ্বলাও লাগিছে। দুপৰীয়াৰ কিন্তু খাদ্যটো খুব ভাল আছিলে। দুপৰীয়াৰ খাদ্যটো আমি ট্ৰেইনত অৰ্ডাৰ দিয়া নাই, সেইটো কাৰণে দুপৰীয়া খাদ্যটো টেষ্টটোও ভাল আছিলে আৰু বহুত ধুনীয়া বনাইছিল।
বনাইছে কিন্তু মছলা বেছি কাৰণে অকণমান আৰু এনেকুৱা জাৰ্ণি কৰিলে বেছি মছলাজাতীয় খাদ্য খালে অকণমান প্ৰব্লেম হয় তথাপিও এতিয়া উপায় নাই বেলেগ যি গতিকে আৰু একো নাই কাৰণে সেইটোৱে খাব লগা হ'ল বাকী ৰুটিখিনি থৈ দিছোঁ ৰুটিখিনি আৰু খাব নোৱাৰিলোঁ এতিয়া ৰাতিও আছে মানে আৰু ইমান বেছিকৈ ৰাতি খাবও নোৱাৰি ৰুটিখন থৈ দিছোঁ ৰাতিপুৱা চাহৰ লগতে খাব পাৰিম এতিয়া বৰ্তমান সময় হৈছে আপোনাৰ 10:45 লাহে লাহে চবে শুইছে আৰু আমিও এতিয়া অলপ পাছত আৰু শুই যাম আৰু সকলো মানুহ শুয়ে আছে এতিয়া ব্ৰাছ কৰি মুখ চুখ ধুই উঠিলোঁ এতিয়া বহি আছোঁ আৰু চাহ আহিলে চাহ খাম चाय पी लो चाय চাহ गरम খাব चाय ৰখি আছিলে চাহ ताजा আহিছে गरम चाय चाय ভোকো লাগিছে ताजा गरम चाय अदरक वाली दो चाय दो चाय 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 और बोलिए सर इधर चाय चाय पियो चाय गरम चाय আমি ৰাতি ৰুটি আছিলে সেই চাহেৰে খাই আছোঁ ট্ৰেইন ইমান বেছি লেট মাৰি আছে আমাৰ গৈ পাওঁতে পাওঁতে এনেই 12টা বজাত পাবই লাগিছিলে গৈ পাওঁতে পাওঁতে কিমান টাইম বাজে গম নাপাওঁ আৰু বহুত শ্ল' চলি আছে প্ৰথম ষ্টাৰ্ট হওঁতে বহুত শ্ল'কৈ চলিলে যে সেইটো কাৰণে শ্ল'ৱে হৈ আছে এতিয়া আমাৰ ট্ৰেইনখন ৰৈছে ইয়াতে এইটো কানপুৰ ষ্টেচন এনে আজি মানে ট্ৰেইনখন বহুত বেছি শ্ল' হৈ আছে ৰৈ আছিলে কিন্তু ষ্টেচনত ৰখাই নাই এতিয়া ৰখিছে এইটো দেখি পাইছে দিল্লী কেইটা বজাত পাম এতিয়ালৈকে গমেই পোৱা নাই আৰু ভোকো লাগিছে খানা অৰ্ডাৰ দিয়া হৈছে কিন্তু এতিয়ালৈকে খানাও অহা নাই চাই লওঁ কেতিয়ালৈকে আহে ইয়াতে বহুত গৰম কিন্তু ট্ৰেইনৰ ভিতৰত থাকোঁতে গৰমটো অনুভৱ কৰাই নাছিলোঁ তাতেতো ঠাণ্ডাহে লাগি আছিলে এচিটো বেছিকৈ চলি আছে কিন্তু ইয়াতে ওলাই আহি পেলাই অলপ ভাল লাগিছে এতিয়া কিন্তু লাহে লাহে গৰম বেছি লাগিছে ये चाहिए ये देखो कुछ बोल दो तुम ये वीडियो हो रहा है तुम ही बोल दो वहाँ से ही बोल दो वहाँ से बोल दो हाय बोल दो तुम ये क्या पी रहे हो जूस तुम कहाँ जाओगे मैं अभी दिल्ली जाऊंगी दिल्ली जाओगे दिल्ली जाके कहाँ घूमोगे दिल्ली जाके घूमने जाऊंगी मलाई लगाइए ना इसमें कौन सा ये वाला हाँ, ले लो अपना लगो ये क्या होता है ये पकड़ने के लिए मोबाइल पकड़ने के लिए आप इसको लगाइए हाँ लगा के क्या करूँ लगाते हम फोटो खींचेंगे फोटो खींचोगे हाँ रुको चलो हेलो খানা আহি গৈছে এতিয়াহে খানাত আপোনাৰ কি আছে দেখুৱাই আছোঁ
দালি, পনীৰ, আচাৰ, ভাত আৰু এয়া ৰুটি। কেনেকুৱা? মই পেলাই দিলোঁ। পনীৰখন ৰাতি যেন লাগে। খানা খোৱা হৈ গ'ল আৰু টেষ্টটো অ'কে অ'কে। পনীৰখন অকণমান মছলা বেছি আছিলে, দালিখন ঠিক আছে। कौन आया है इसमें? कौन सा? ये देखो अब आप खा रहे हो, अब आप खा रहे हो मुंह में আমাৰ খানা খোৱা লোৱা হৈ গ'ল আৰু দেখিছেই নহয় সৰু বেবীটোৱে তাই মানে ইমান জানিব মন যায় আছে এইটো কি হয় কি নহয় কিয় কৰি আছোঁ। তাইও নিজেও ভিডিঅ' কৰিছে, সেইটো আপোনালোকক অকণমান দেখুৱাই দিম বাৰু ক্লিপটো। সেই আছোঁ আৰু যাত্ৰাটো বৰ্তমান গৈ আছে দেলহিলৈকে। এতিয়া অলপ টাইম আছে আৰু যাবলৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে, কি কৰোঁ কি নকৰোঁ। দিল্লী পাই গ'লোঁ ফাইনেলি। এতিয়া নামিব লাগিব আৰু এয়া পূৰা খালী হৈ গ'ল, খালী। ইয়াৰে নজাৰা চাওকচোন, কিমান ভিৰ, কিমান মানুহ। বহুত বেছি ভিৰ। ইয়াতে ইমান বেছি ভিৰ, মানুহ বহুত আছে ন। আমাৰ ট্ৰেইনখন বহুত বেছি লেট মাৰিছিল কাৰণে মানে আন্ধাৰ ৰাতিয়ে হোৱাৰ দৰে হ'ল। 8টাই বাজিলে এতিয়া। ট্ৰেইন আমাৰ মিনিমাম 8-9 ঘণ্টা লেটে মাৰিছিল, কাৰণ ফাৰ্ষ্ট আহোঁতেই মানে লেট মাৰিছিল। সেইটো কাৰণে এতিয়া আহিছোঁ আৰু গৈ আছোঁ আৰু। এতিয়া আমি যাত্ৰাৰ কাৰণে ট্ৰেইনৰ টিকেট কাটিছিলোঁ কালিয়েই, কিন্তু সেইটো ৰিজাৰ্ভেশ্যন হোৱা নাছিলে, অকণমান আগতে কেঞ্চেল হৈ গৈছে। চ' এতিয়া আমি বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ, যিহেতু ট্ৰেইন নাই। বাছ ষ্টেণ্ডত গৈ আপোনালোকক দেখুৱাই আছোঁ। আমি বাছ ষ্টেণ্ড গৈ লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে বহুত বেছি ভিৰ, চ' এনেকৈ মানে ব্লগিং কৰিব অকণমান দিগদাৰ হয়, সেইটো কাৰণে। ইয়াৰে ষ্টেচনটো চাই লওক, বহুত ডাঙৰ। এইটো ষ্টেচনটো। আমিতো বাহিৰৰ ছাইডত আহিছোঁ, সেইকাৰণে এনেকুৱা। তাতে ভিতৰত বহুত বেছি ভিৰ। প্ৰথমে মেট্ৰ' ষ্টেচন যাম, তাৰপাছত বাছ ষ্টেণ্ডলৈকে যাম। তাৰপৰা মেট্ৰ'ৰে বাছত যাম ন, বাছ ষ্টেণ্ডলৈকে যাম। সেইটো